ITIৰ এটা ইনফ্ৰাষ্ট্ৰাকচাৰ এনে বনাই কৰি আছে এইটো কিমান সোনকালে পাৰে এইটো ওপেনিং কৰিব লাগে আৰু ইয়াত আমাৰ কোৰ্সটো আৰম্ভ কৰিব লাগে যোৱা বছৰত আমি চেষ্টা কৰিছিলোঁ কিন্তু ইয়াত যিবিলাক ইনষ্ট্ৰাক্টৰ লাগে সেই সকলৰ কোৰ্সটো আমাৰ স্যাংশন হ'ব নেকি বুলি আমি অলপ বাদ চাইছিলোঁ পিছত যেতিয়া দেখিলোঁ যে অলপ ইয়াত কলম হ'ব কিছুমান সিস্টেমৰ কথা আছে তো মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰিলোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক অনুমতি দিলে যে যেতিয়া পোষ্টটো স্যাংশন হ'ব ৰৈ থাকিব নালাগে কন্ট্ৰাকচুৱেল হলিও ইনষ্ট্ৰাক্টৰ লৈ পেলাই এই ITIৰ কোৰ্সটো আৰম্ভ কৰিব লাগে আমাৰ বিটিআৰ অঞ্চলটো প্ৰায় 99% গাঁও অঞ্চল এই গ্ৰাম্য অঞ্চলত বহু বছৰ ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান হৈ উঠা নাছিলে আৰু এই বিষয়বিলাকক আমাৰ আমি গভৰ্ণমেণ্টত অহাৰ পিছত আমি খুব সঘনে আলোচনা কৰিছিলোঁ যে বিটিআৰ অঞ্চলৰ মানৱ সম্পদ উন্নয়নৰ কাৰণে বিটিআৰ অঞ্চলৰ যুৱ যুৱতীসকলৰ এমপ্লয়মেন্টৰ কাৰণে সংস্থাপনৰ কাৰণে বিটিআৰ অঞ্চলৰ খেতিয়কসকলক সাইন্টিফিক্যালি বৈজ্ঞানিক পদ্ধতি আৰু প্ৰফেশনালি খেতি কৰাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক গুণগত শিক্ষা প্ৰদান কৰাৰ কাৰণে মহিলাসকলকো কিবা এটা এমপ্লয়মেন্ট ইনকামৰ পথ দিয়াৰ কাৰণে বিভিন্ন কথা আমি আলোচনা কৰি আছিলোঁ আৰু সেই সময়ত যেতিয়া আমি শুনিলোঁ যে আমাৰ তাত প্ৰায় 11খন ITI ভালকে চলিব পাৰে কাৰণ 7খন ITI অলৰেডি চলি আছে আৰু 4খন ITI তেনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ আছে কিন্তু এই ITI বিলাক চলা নাই ইয়াত কোনো শিক্ষাদান কৰা হোৱা নাই তেতিয়া আমি খুব সোনকালে ডিসিশন লৈছিলোঁ যে এই কেইখনত আমি সোনকালে শিকাব লাগিব কাৰণ এতিয়া আপোনালোক সকলোৱে জানে যে 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত যিটো কৌশল যিটো স্কিল এইটো বহুত বেছি গুৰুত্ব দিয়া হৈছে কাৰণটো হৈছে যে পৃথিৱীৰ ভিতৰত সবচে বেছি যুৱ যুৱতীসকল থকা দেশটো হ'ল ভাৰত দেশ আমি ভাৰতত পৃথিৱীৰ সবচে বেছি ইউথ ফোর্স আছে কিন্তু এই ইউথ বিলাক যুৱ যুৱতীসকল আজি স্কিল নোহোৱাৰ কাৰণে যেনেকৈ আমি কামত ব্যৱহাৰ কৰিব লাগিছিলে বা তেওঁলোকে যেনেকৈ এংগেজমেন্ট পাব লাগিছিলে এইবিলাক আজিলৈকে বহুতে পাবলৈ সক্ষম হোৱা নাই আৰু এই কাৰণে তেখেতে সবচে প্ৰায়োৰিটি দিছিলে স্কিলটো এই কাৰণে স্কিল ইণ্ডিয়া তেখেতে কৰিছিলে আৰু স্কিলটো কৰাৰ লগে লগে সেই সকলৰ সংস্থাপনৰ কাৰণেও বিভিন্ন সুবিধাবিলাক কৰা আৰম্ভ কৰিছিলে